অনুষ্ঠানটোত আমাৰ মাজত উপস্থিত আছে জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী আমাৰ অপৰ্ণা দেৱী বাইদেউক আমি নমস্কাৰ স্বাগতম জনাইছোঁ হয় নমস্কাৰ বাইদেউ জীৱন মধুৰ সঁচাকৈ কিন্তু আপোনাৰ দৃষ্টিত জীৱন বুলি ক'লে কি বুজে হয় এতিয়া জীৱন আপুনি ঠিকেই কৈছে জীৱনটো এটা যাত্ৰা এই যাত্ৰাটো আমি নিজে চলাই নিব লাগিব আৰু যাত্ৰা পথত খোজ দিওঁতে আমি এটা বক্তব্য নিশ্চয় ইয়াত উল্লেখ কৰিব পাৰোঁ সেই বক্তব্যটো আছিলে সুধা মূৰ্তিৰ তেখেতে কৈছিলে যে জীৱনটো এটা পৰীক্ষা যিটো পৰীক্ষাত পাঠ্যক্ৰম নিৰ্ধাৰিত নাথাকে আৰু সেই পৰীক্ষাটো যিটো পৰীক্ষাত পাঠ্যক্ৰম নাথাকে প্ৰশ্ন কাকত আগতীয়াকৈ প্ৰস্তুত কৰা নহয় আৰু লগতে কোনো আৰ্হি প্ৰশ্ন কাকত আজিকালি যেনেকুৱা মডেল কুৱেশ্যন থাকে সেই ধৰণৰ কোনো আৰ্হি প্ৰশ্ন নাথাকে এই বক্তব্যষাৰ মোৰ খুব ভাল লাগে আৰু মই সেই ধৰণে ভাবোঁ যে সঁচাকৈয়ে জীৱনটো এটা পৰীক্ষা আমি মাত্ৰ সেই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আমি নিজে নিজক প্ৰস্তুত কৰি গৈ থাকিব লাগিব জীৱনৰ বাটত আমি সহযাত্ৰী পাম সেই সহযাত্ৰীসকলৰ লগত আমি জীৱনটোক কেনেকৈ মধুৰ কৰি তুলিব পাৰোঁ কাৰণ এটা কথা আপুনিও নিশ্চয় স্বীকাৰ কৰিব ময়ো স্বীকাৰ কৰোঁ যে জীৱনটো সঁচাকৈয়ে বৰ মধুৰ হয় জীৱন মধুৰ সঁচাকৈ আমি ভাবোঁ জীৱনটো মধুৰ কিন্তু বহুতে বেছিভাগ সময়ত নেতিবাচক কথাত বেছিকৈ গুৰুত্ব দিয়ে কিন্তু তাৰে মাজতো আপুনি কেনেকৈ ক'ব যে আমি জীৱনটো মধুৰ কৰিব পাৰোঁ হয় নেতিবাচক কথাবিলাক থাকিবই সকলো ক্ষেত্ৰত সকলো কথাতে নেতিবাচক কথা থাকিব কিন্তু আমি নেতিবাচক কথাবিলাকক অতিক্ৰম কৰাৰ এটা মানসিকতা আমি নিজৰ মনত গঢ়ি তুলিব লাগিব কাৰণ নেতিবাচক কথাই আমাক পিছলৈহে লৈ যায় আগলৈ যোৱাত আমাক সহায় নকৰে আমি সদায় যি কথাবোৰ এনেকুৱাকৈ ল'ব লাগিব যে যিটো কথা আহিছে আমি এইটো গ্ৰহণ কৰাৰ এক মানসিকতা আমাৰ থাকিব লাগিব কাৰণ আমি বিচৰা ধৰণে কথাবোৰ কেতিয়াও নহ'ব পাৰে কেতিয়াবা হ'ব পাৰে কেতিয়াবা নহ'ব পাৰে কিন্তু আমি বিচৰা ধৰণে নহ'ল বুলিয়েই আমি তাকে লৈ অশান্তি কৰি থকাৰ কোনো কাৰণ নাথাকে আমি কথাটো যি ধৰণে আহে কামটো যি ধৰণে আহে আমি সেই ধৰণে তাক গ্ৰহণ কৰিব লাগিব আৰু সেই গ্ৰহণযোগ্যতাটোৱে আমাক আচলতে বহু ক্ষেত্ৰত জীৱনটো মধুৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে হয় জীৱন মধুৰ আমি জীৱনটো কেনেদৰে আমি যোগৰ জৰিয়তে জীৱনটো কেনেদৰে মধুৰ কৰিব পাৰোঁ আপুনি এটা ভাল প্ৰসংগ উত্থাপন কৰিছে যে যোগৰ সাধনা এটা প্ৰাচীন কালৰ পৰা চলি অহা এটা সাধনা আজিকালি আনকি বিদেশৰ পৰা বিদেশী লোকসকলেও এই যোগ সাধনাত ব্ৰতী হোৱাৰ কাৰণে চেষ্টা চলাইছে তেওঁলোকে আচলতে বুজি পাইছে যে আমাৰ শৰীৰ মন আত্মা একে লগ হোৱাটোৱেই যোগ যোগ বুলি পেলাই অন্য কোনো কথা নাই যে আমাৰ শৰীৰ মন আৰু আত্মা এই তিনিওটাৰ যেতিয়া এটা লগ হোৱাৰ যিটো প্ৰক্ৰিয়া বা প্ৰচেষ্টা সেই প্ৰচেষ্টাটোকেই যোগা বুলি কোৱা হয় বা যোগ বুলি কোৱা হয় এতিয়া আমি জীৱনটো মধুৰ কৰাৰ কাৰণে যোগৰ সহায় ল'ব নিশ্চয়কৈ পাৰোঁ কাৰণ আমি শাৰীৰিকভাৱে সুস্থ হৈ থাকিবৰ কাৰণেই যে অকল যোগৰ প্ৰয়োজন তেনেকুৱা নহয় আমি মানসিকভাৱে আমি প্ৰত্যেকেই মানসিকভাৱে সুস্থ হৈ থাকিব লাগিব আৰু সেই মানসিক সুস্থতাটো ৰক্ষা কৰাৰ কাৰণে যোগে আমাক বহু পৰিমাণে সহায় কৰে বিভিন্ন বেমাৰ আজাৰ হ'লে আমি কেতিয়াবা বিচলিত হওঁ কিন্তু সেই যে বিচলিত হোৱাটো আঁতৰ কৰাৰ কাৰণে যোগে আমাক বহু ধৰণে সহায় কৰে আমি সেই ধৰণে আগবাঢ়িব লাগিব যে আমাক সকলোবোৰ নেতিবাচক কথাই আমাক যাতে যাত্ৰা পথত কোনো ধৰণৰ বাধা দিব নোৱাৰে আৰু সেইবিলাকক আমি কিছুমান এটা এটা পৰীক্ষা বুলি যদি ভাবি লওঁ যে সেইবোৰ পৰীক্ষা আমি তাত মাথো অৱতীৰ্ণ হ'ব লাগিব আৰু অকল অৱতীৰ্ণ হ'লেই নহ'ব সেই পৰীক্ষাটোত আমি কৃতকাৰ্যতাও লাভ কৰিব লাগিব এই ধৰণে আমি ভাবিব পাৰোঁ হয় এতিয়া এই প্ৰসংগত এটা প্ৰশ্ন আহিছে যেহেতু বিদেশৰ মানুহখিনিয়ে আমাৰ যোগটোক বেছিকৈ আঁকোৱালি লোৱা দেখা পোৱা গৈছে হয়তো যোগৰ যিটো গুৰুত্ব তেওঁলোকে বুজি পাইছে এই ক্ষেত্ৰত আমাৰ মানুহখিনি বাৰু পিছ পৰি আছে নেকি আপোনাৰ দৃষ্টিত কি বুলি ভাবিব আমাৰ মানুহ ঠিক পিছ পৰি থকা বুলিও নকওঁ কিন্তু আমি আৰু বেছি মানুহক সজাগ কৰিব লাগিব এতিয়া ধৰক আজি আপোনালোকৰ এই অনুষ্ঠানটো জীৱন মধুৰ এই অনুষ্ঠানৰ জৰিয়তেও আমি এটা বাৰ্তা পঠিয়াব পাৰোঁ যে জীৱনটো মধুৰ কৰাৰ ক্ষেত্ৰত আমি ঘৰত থকা গৃহিণীসকলৰ কথাও ক'ব পাৰোঁ কৰ্মৰত মহিলাসকলৰ কাৰণে ক'ব পাৰোঁ সকলোৱে ব্যস্ত
গৃহিণী এগৰাকীয়ে ঘৰত ব্যস্ত, কৰ্মৰত গৰাকীয়ে নিজৰ কৰ্মস্থলীত ব্যস্ত। সেই ব্যস্ততাৰ মাজতো যদি অলপ সময় নিজৰ কাৰণে উলিয়াই যোগৰ সাধনা কৰে, এইটো এটা সাধনাহে। সেই যোগাৰ যদি সাধনা কৰে নিশ্চয় তেওঁলোকে আৰু কৰ্মস্পৃহা পাব, যাৰ ফলত তেওঁলোকে কামবোৰ খুব ভালকৈ কৰিব পাৰিব আৰু সেই কৰ্মস্পৃহাই তেওঁক আগবাঢ়ি যোৱাত নিশ্চয়কৈ সহায় কৰিব। আৰু ইয়াৰ লগতে মই ক'ব বিচাৰোঁ, যিহেতু আজিৰ মানুহখিনিৰ মাজত কৰ্মৰত জীৱনত বহুত ভালেখিনি ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, এনজাইটি দেখিবলৈ পোৱা যায় আৰু তেওঁলোকৰ মেণ্টেল ষ্টেটটো বেলেঞ্চ হৈ নাথাকে। তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে আগবাঢ়ি যাব পাৰোঁ, আমি মেণ্টেল ষ্টেটটো কেনেদৰে বেলেঞ্চ কৰিব পাৰোঁ? হয়, আপুনি খুব সুন্দৰ প্ৰশ্ন এটা কৰিছে যে আমাৰ মানসিক ভাৰসাম্যতা ৰক্ষা কৰাটো খুব জৰুৰী। আৰু যেতিয়া আমি মানসিকভাৱে ভাৰসাম্য হৈ নাথাকোঁ বা ভাৰসাম্যতাটো আমাৰ যেতিয়া নাথাকে তেতিয়াই আচলতে আমাৰ কামবিলাকত তাৰ প্ৰভাৱ পৰে। গতিকে মানসিকভাৱে আমি সুস্থ হৈ থাকিবৰ কাৰণে আমি কিছুমান নিজে ভাল পোৱা কামৰ লগত জড়িত হ'ব লাগিব। আমি নিজে কোনটো কাম কৰি বেছি ভাল পাওঁ, আৰু এই যে আপুনি ক'লে বিদেশী লোকসকলে আমাৰ ইয়াত গুৰুত্বটো বুজি পাইছে, তেওঁলোকে বুজি পাইছে যে হতাশা, ডিপ্ৰেশ্যন বা আপুনি যদি কয় যে হতাশাৰ লগতে আৰু কিছুমান মানুহৰ মাজত এতিয়া অপৰাধ প্ৰৱণতাৰ সৃষ্টি হৈছে, আমি দেখা পাইছোঁ। আৰু সেই ধৰণৰ কথাবোৰ, তাতোকৈ ডাঙৰ কথা আমাৰ যিবোৰ খং ৰাগ আমি গৃহিণীসকলে বা আমি মহিলাসকলে সেই খং ৰাগৰ লগত আমি যেন বেছি জড়িত হৈ গৈছোঁ। কাৰণ আমি যিবোৰ আমি প্ৰাপ্য, সেই প্ৰাপ্যবোৰ কেতিয়াবা নাপালে আমি খুব মানে এনেকুৱা হৈ যাওঁ, আমি আক্ৰমণাত্মক হৈ যাওঁ। ঠিক তেনেকৈ আমি যাৰ পৰা যি ধৰণৰ ব্যৱহাৰ আশা কৰোঁ সেইটো নাপালেও আমি বেয়া পাওঁ, হয়নে? আৰু আমাৰ সমাজখন এনেকুৱা যে আজিও আমাৰ সেই মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা হোৱা নাই, পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই হৈ আছে, যাৰ ফলত আমি এতিয়া ধৰক কিবা এটা কাম কৰিবলৈ গ'লে সেই ক্ষেত্ৰত কিছুমান আমি বাধাও পাওঁ। সেই বাধাবোৰ অতিক্ৰম কৰাৰ কাৰণে আচলতে আমি নিজে ভাল পোৱা কামবোৰ বাছি ল'ব লাগিব আৰু সেই বাছি লৈ পেলাই আমি অইনে কি কথা কৈছে সেই লৈ পেলাই আমি একেবাৰে গুৰুত্ব দিব নালাগিব। মই মূল কথা সেইটোৱে ক'ব খোজোঁ যে লোকৰ কথালৈ একেবাৰে কাণ দিব নালাগিব। আমি নিজে নিজৰ কথাত মনোনিৱেশ কৰি আমি নিজে ভাল পোৱা কামবোৰ বিচাৰি উলিয়াই সেইমতে কৰি যাব লাগিব। হয়, এই ক্ষেত্ৰত নিয়মই ভালেখিনি গুৰুত্বপূৰ্ণ অৱদান আছে বুলি মই ভাবোঁ। আপোনাৰ ক্ষেত্ৰত কি ক'ব? নিয়মৰ বিষয়ে হয়তো আমাৰ দৰ্শকসকল অজ্ঞাত হয়, তো আপোনাৰ দৃষ্টিত নিয়মই আমাক কেনেদৰে সহায় কৰিব? হয়, সেইটো এটা খুব জটিল কথা যদিও খুব সহজকৈ ক'বলৈ হ'লে এনেকুৱা আৰু যে আমাৰ কিছুমান নিয়ম নীতিৰ দ্বাৰা যিবোৰ নিয়ম নীতি কৰি থোৱা হৈছে, সেই নিয়ম নীতিবোৰ আমি আচলতে সেইবোৰ আমি কেনেকুৱা ধৰণে অনুকৰণ কৰিব পাৰোঁ, আমাৰ নিজৰ ধৰণেও কৰিব পাৰোঁ বা সেইবিলাকক সাৰোগত কৰি আমি আচলতে আগবাঢ়িব লাগিব। কিছুমান কথা আচলতে এনেকুৱা যে এইটো নিষেধ বোলা কথাটো কি, আমি নিজে কৰি লৈছোঁ নে তাৰ কিবা বিপৰীত প্ৰতিক্ৰিয়া আছে, নে সেইবোৰ কৰিলে আমাৰ কিবা অসুবিধা হ'ব, সেই কথাবোৰ আমি আচলতে জানি ল'ব লাগিব। কিছুমান কথা আমি অন্ধবিশ্বাসৰ পৰা মুক্ত হ'ব লাগিব, অন্ধবিশ্বাসী হ'ব নালাগিব, কিন্তু সেই বুলি আমি সমাজৰ অপকাৰ হোৱা কোনো কথাতে লিপ্ত হ'ব নালাগিব। নিজৰ অপকাৰ সেইটো আটাইতকৈ ডাঙৰ কথা, যে নিজৰ অপকাৰ হোৱা কোনো কামেই আমি কৰিব নালাগিব। যিবোৰ কামে আমাৰ নিজৰ উপকাৰ কৰে লগতে আৰু 10জনৰ উপকাৰ কৰে সেই ধৰণৰ কামত আমি আচলতে লিপ্ত হ'ব পাৰিলে ভাল। হয়, আচলতে কোৱা হয় যে নিজক ভাল পালেহে আনক ভাল পাব পাৰি। একেবাৰে সঁচা কথা। আৰু আমি যেনেদৰে আমি ভিতৰটো সুন্দৰ কৰিলেহে আমাৰ বাহিৰত তাৰ সুন্দৰ হ'ব। আমি অকল বাহিৰৰ পৰা সৌন্দৰ্য চৰ্চাত ব্যস্ত হ'লেই লিপ্ত হ'লেই নহ'ব, আমি ভিতৰৰ পৰা সুন্দৰ হ'ব লাগিব। এই ক্ষেত্ৰত নিয়মই কেনেদৰে প্ৰভাৱ পেলায়? তাৰমানে ভিতৰখন শুদ্ধ হ'বৰ কাৰণে আমি নিজে কিছুমান অনুশীলন কৰিব লাগিব। আমি নিজৰ অন্তৰখন শুদ্ধ কৰাৰ কাৰণে সাধনা, সেই সাধনাত আমি নিজে ব্ৰতী হ'ব লাগিব। আৰু সেই সাধনাই আমাৰ অন্তৰখন যেতিয়া আমাৰ ভিতৰ ভাগ যেতিয়া শুদ্ধ কৰি তুলিব, তেতিয়া আমি সকলোফালে কিছুমান ইতিবাচক কথা, পজিটিভ কথাবোৰ দেখা পাম। সেই ইতিবাচক কথাবিলাকে আমাৰ পৃথিৱীখনেই সুন্দৰ কৰি তুলিব। আমাৰ প্ৰত্যেকৰে এখন নিজৰ পৃথিৱী আছে, আপোনাৰ এখন পৃথিৱী আছে, মোৰো এখন পৃথিৱী আছে। আমি সেই নিজৰ পৃথিৱীত, আপোনাৰ পৃথিৱীত কোনোবা ডাঙৰ মানুহ, মোৰ পৃথিৱীত আকৌ কোনোবা হয়তো বেলেগ ডাঙৰ মানুহ, তেনেকুৱা ধৰণৰ সেই কথাবোৰ আমি বুজি পাম
তেতিয়াহে যেতিয়া আমাৰ অন্তৰখন একেবাৰে শুদ্ধ হৈ যাব। হয়, এইখিনিতে মোৰ মনলৈ এটা প্ৰশ্ন আহিছে, মানুহৰ মনটো বায়ুতকৈ বেগী বুলি কয়, এই ক্ষেত্ৰত যোগে কেনেদৰে সহায় কৰিব মানুহৰ মনটো নিজে বান্ধি ৰাখি পেলাই নিজৰ লক্ষ্যত উপনীত হ'বলৈ? হয় হয়, আচলতে মানে যোগাৰ অনুশীলন ময়ো কৰোঁ, খুব ধীৰে স্থিৰে কৰিব পৰা যে যিবোৰ আসন কৰা হয়, ধীৰ স্থিৰকৈ লাহে ধীৰে কৰা হয়, সেইটোৱে আৰম্ভণি বুলি, সেইটো মোৰ একেবাৰে একান্ত ব্যক্তিগত মতামত। সেইটোৰ পৰাই যেন আৰম্ভ হয় যে সকলো কথা আগ পিছ চাই যে লাহে ধীৰে কৰিব লগা এটা কথা, যে সাধনাৰ ক্ষেত্ৰত সেইটো কথা যিহেতুকে প্ৰযোজ্য, গতিকে সকলো কথাতে সেইটো প্ৰযোজ্য হ'ব বুলি মই ভাবোঁ। সকলো কথা আগ পিছ চাই তাৰ পিছৰ এটা খোজ দি পিছৰ খোজটো দিয়াৰ আগতে এটা অকণমান এটা চিন্তা কৰিব পাৰিলে ভাল হয়। সেইটো কাৰণে আমাৰ পতঞ্জলি সূত্ৰত মই পঢ়িবলৈ পাইছিলোঁ, তাতে লিখা আছিলে যে স্থিৰম সুষম আসনম, স্থিৰম সুষম আসনম, মানে আমাৰ স্থিৰতাটোৱে যিটো স্থিৰ হৈ থকা যায় সেইটো আসন বুলি কয়। আপোনাৰ দৃষ্টিত বাৰু কি? একেবাৰে সঁচা কথা, শুদ্ধ কথা, আৰু মোৰ কথাষাৰ নতুনকৈ জানিছোঁ, ভাল লাগিলে দেই। মানে স্থিৰ হৈ থকাটোৱে স্থিৰম সুষম আসনম। আচ্ছা, আমি মানে কেনেকৈ এইটো আমি এতিয়া বহি আছোঁ সেইটো আসন বুলি ভাবিবনে আপুনি? হয়, সেইটো এক ধৰণৰ আসন, যদিহে আমি বহাটো আমাৰ শুদ্ধ হয়। আমি শুদ্ধকৈ বহাৰো বেলেগ বেলেগ মাধ্যম আছে, আমি যদি শুদ্ধ নিয়মত বহোঁ সেইটো এটা আসন। আৰু আমি তেতিয়া আমাৰ মনটো, শৰীৰ আৰু মনটো যেতিয়া আমি এক কৰি ল'ব পাৰোঁ তেতিয়া সেইটোৱে আসন হ'বগৈ। হয়, বহু ক্ষেত্ৰত দেখা যায় যে যেতিয়া আমাৰ বহি থকা পষ্টাৰটো বা পজিশ্যনটো যদি বেয়া হয় তেতিয়া আমাৰ কোৱা যায় যে আমাৰ থিংকিং প্ৰচেছটো তেনেকুৱা হয়, ভাৱধাৰাবিলাক। আৰু সেইটো কাৰণে নিশ্চয়কৈ যোগ অভ্যাস কৰিলে মেৰুদণ্ড পোন কৰি বহিবৰ কথা কয়। এই ক্ষেত্ৰত কি ক'ব আপুনি? এইটো একেবাৰে সঁচা কথা বা শুদ্ধ কথা, যে আমাৰ বহাৰ যিটো ধৰণ, সেই ধৰণে আমাৰ চিন্তাৰ দিগন্তটো প্ৰসাৰিত হয়। আমি কি ধৰণে চিন্তা কৰোঁ, আৰু এইটো কথা আমি প্ৰমাণো পাইছোঁ যে আমি কি ধৰণে বহোঁ, আমি কি ধৰণে খোজকাঢ়োঁ, সেই সকলোবোৰে আমাৰ গোটেই জীৱনটো যেন নিয়ন্ত্ৰিত কৰে। আমাৰ জীৱন নিয়ন্ত্ৰণ কৰা কিছুমান কাৰক আছে, সেই কাৰকবিলাকৰ ভিতৰত এইবিলাকো নিশ্চয় আমি ল'ব পাৰোঁ। আৰু শুদ্ধভাৱে চিন্তা কৰিবৰ কাৰণে আমাক এটা পৰিৱেশ লাগিব, সেই পৰিৱেশটো মই ভাবোঁ যোগাৰ নিচিনা কিছুমান অনুশীলনে কৰিব পাৰে। হয় বাইদেউ, এইখিনিতে মোৰ মনত আৰু এটা প্ৰশ্ন আহিছে, আপুনি যোগ অভ্যাস কৰে, শুনি আপুনি এখন স্কুলত কাম কৰি আছে, তাৰপিছতো আপুনি ক'ব গ'লে ঘৰৰ গৃহিণী, তাৰ মাজতে আপুনি সময় অকণ উলিয়াই পেলাই যোগ অভ্যাস কৰে, কিন্তু আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত মানুহৰ সময় নাইকিয়া বুলি কয়, এই ক্ষেত্ৰত আপুনি কি ক'ব, আপোনাৰ মতামতটো কি? এতিয়া সময় নোহোৱা কথাটো এনেকুৱা, সময় সকলোৰে কাৰণে একে। এটা দিনত 24 ঘণ্টা থাকিবৰ কাৰণে সকলোৰে কাৰণে একে সময় আহে। আমি সময়খিনি কেনেকৈ পৰিচালিত কৰিব পাৰোঁ, টাইম মেনেজমেণ্ট, সেইটো আটাইতকৈ ডাঙৰ কথা। এতিয়া ধৰক বহুত ব্যস্ত মানুহেও নিজৰ কাৰণে অলপ সময় উলিয়াই এটা সময়ত যোগাৰ অনুশীলন কৰে। আৰু মই এই মঞ্চৰ পৰা মহিলাসকলক আহ্বান জনাব বিচাৰোঁ যে সকলোৱে নিজে অলপ সময় নিজৰ কাৰণে দিব লাগে। আৰু আমি যেতিয়া সেই নিজৰ কাৰণে সময়খিনি দিওঁ, সেই সময় আমাৰ নিজৰটো উপকাৰ কৰিবই, আমাৰ ঘৰখনত তাৰ প্ৰভাৱ পৰিব। আৰু আপুনি বিদ্যালয়ৰ কথা কৈছে, আমাৰ বিদ্যালয়খনত প্ৰভাৱ পৰিব। মই বিদ্যালয় বুলি নকৰি বুলি ক'ব পাৰোঁ, নিজৰ কৰ্মস্থলীত প্ৰভাৱ পৰিব। কাৰণ আমাৰ তাৰ সেই অনুশীলনবিলাকে, যোগাৰ অনুশীলনবিলাকে আমাক বহুত কথাত সহায় কৰিব। আৰু সেই সহায়বিলাকে আমাক জীৱনৰ বাট বোলাত সহজ কৰি তুলিব। জীৱনটো যে এটা সহজ কথা, সেই কথাটোৱেই আমাৰ মনলৈ নিশ্চয় আনাত আমাক সহায় কৰিব। আৰু এই কথাটো, সময় নোহোৱা কথাটো আচলতে ভাবোঁ আমি এই কথাবোৰ আজিকালি আঁতৰাবৰ হ'ল। সেইটো এটা মনৰ বেমাৰ বুলি ক'ব লাগিব, মানে সময় নাই। হয়, আৰু লগতে যিখিনি কাম ধৰি লওক কৰ্মৰত জীৱনত ব্যস্ত নাই, তেখেতসকলে ঘৰত থাকিয়ে নিজৰ ঘৰখন চলাইছে, তাৰপিছত কৈছে যে আমাৰ সময় নাই, ঘৰৰ কামত ব্যস্ত, ল'ৰা ছোৱালী চাব লাগে, এনেকুৱা। এই ক্ষেত্ৰত আপুনি কি ভাবে? সেইটো এটা কথা যে ঘৰৰ কাম কৰাও বহুত টান, আমি স্বীকাৰ কৰিব লাগিব। কিন্তু সেই টান কামবোৰৰ মাজতো সময় উলিয়াব জানিব লাগিব। কাৰণ সময় এনেকুৱা যে আমি নিজৰ মতে তাক পৰিচালিত কৰিব পাৰোঁ। আমাৰ হাতত সময়টো থাকে, আমি খালি তাক নিজে নিজে পৰিচালিত কৰিব পাৰিব লাগিব। আৰু নিজে নিজে পৰিচালিত কৰিব পাৰিম তেতিয়া, যেতিয়া আমি আমাৰ মনত
এটা চিন্তা থাকে যে আমি নিজৰ যত্ন ল'ব লাগিব আৰু নিজৰ যত্ন আমি যোগাৰ নিচিনা অনুশীলনেৰেও ল'ব পাৰোঁ হয় আৰু লগতে আপুনি কেনেকুৱা ধৰণৰ যোগ অভ্যাস কৰাৰ কথা ক'ব যোগাৰ অনুশীলন এতিয়া বিভিন্ন ধৰণৰ আছে যেতিয়া ধৰক প্ৰাণায়াম কৰিব পাৰে তাৰপিছত বিভিন্ন আসন কৰিব পাৰে সেই আসনবিলাকৰ প্ৰত্যেকটো আসনৰে বেলেগ বেলেগ কথা আছে বেলেগ বেলেগ উপকাৰ আছে আৰু প্ৰত্যেকটো আসনৰ সেই উপকাৰবোৰ যেতিয়া আমি জানিম এতিয়া ধৰক কোনোবাই যে আজিকালি মেদবহুলতা এটা বৰ ডাঙৰ সমস্যা সেই মেদবহুলতা নাইকিয়া কৰিবৰ কাৰণেও আমি যোগাসনৰ সহায় ল'ব পাৰোঁ ঠিক তেনেকৈ পঢ়ি থকা ল'ৰা ছোৱালী যে মনো মানে কনচেনট্ৰেশ্যন নাথাকে তেতিয়া সেই মনোযোগ বহুৱাবৰ কাৰণে তাৰ কাৰণেও যোগাৰ ব্যৱস্থা আছে আৰু অভিজ্ঞ লোকৰ জৰিয়তে আমি সেই শিক্ষা ল'ব পাৰোঁ আৰু আজিকালি এটা বৰ সুবিধা হৈছে বিভিন্ন এপত যোগাৰ নিৰ্দেশনাবোৰ আহে সেইবিলাকৰো সহায় ল'ব পাৰে আৰু লৈ পেলাই সেই ধৰণে যদি অনুশীলন কৰি থাকে নিশ্চয় বহু ক্ষেত্ৰত সহায় হ'ব বুলি মই ভাবোঁ হয় এইখিনিতে আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ যেটো আমাৰ নৱপ্ৰজন্ম দেশৰ ভৱিষ্যত বুলি কোৱা হয় তো এই ক্ষেত্ৰত আমি নৱপ্ৰজন্মক যোগৰ মাধ্যমেৰে কেনেকৈ এটা সু চিন্তাৰ অধিকাৰী কৰিব পাৰোঁ এতিয়া চাওক বা সুস্থ চিন্তাৰ হয় অসম নালাগে ভাৰতৰ বিভিন্ন ৰাজ্যত আজিকালি যোগাটো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিছে আৰু আপুনি নিজেও সেই সম্পৰ্কে জানে খুব ভালকৈ যে যোগা ইউনিভাৰ্চিটি আছে যোগা কলেজতো তেনেকুৱা পাঠ্যক্ৰম আছে গতিকে সেইকাৰণে সেই কথাবোৰৰ কাৰণে নৱপ্ৰজন্মক আমি সেই দিশটো দেখুৱাই দিব লাগিব আজিকালি জানে নৱপ্ৰজন্মৰ যিসকল মানে ল'ৰা ছোৱালী তেওঁলোকে তাৰ আৰ্থিক দিশটোৰ কথা অৰ্থনৈতিক দিশটোৰ কথাও তেওঁলোকে ভাবে যে তেওঁলোকে এটা বিদ্যা শিকিলে সেই বিদ্যাটো শিকি যে সেই বিদ্যাৰ জৰিয়তে তেওঁ উপাৰ্জনৰ পথ উলিয়াব পাৰে সেই কথাটো আমি আচলতে তেওঁলোকৰ আগত মুকলি কৰি দিব লাগে আৰু তেওঁলোকক আমি যদি এটা শুদ্ধ পথত ৰাখিব খোজো বিদ্যালয়ৰ পাঠ্যক্ৰমত আচলতে যোগাৰ পাঠ্যক্ৰম থকাটো অতি প্ৰয়োজন হয় যেহেতু আমাক যোগৰ জৰিয়তে আমি আমাৰ মানসিক শান্তি লাভ কৰিব পাৰোঁ বহুতে ভাবে যে আমাৰ যোগৰ মাধ্যমেৰে আমি অকল বডি ট্ৰান্সফৰ্মেশ্যন যেটো হয় সেইটোহে কথা ভাবে কিন্তু আপুনি সেইটোৰ গুৰুত্বটো বেছি দিবনে মনৰ যেটো হয় কেনেকৈ এই ক্ষেত্ৰত কি ক'ব বিচাৰে শাৰীৰিক সুস্থতাটো শাৰীৰিকভাৱে সুস্থ হৈ থাকিবৰ কাৰণে আমি খাদ্যকে আদি কৰি বিভিন্ন পন্থা অৱলম্বন কৰি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব পাৰোঁ দৰৱ জাতি আছে তেনেকৈও ল'ব পাৰোঁ কিন্তু মনৰ যিটো মানসিক যিটো স্বাস্থ্য মেণ্টেল হেল্থ সেই মানসিক স্বাস্থ্যটো কিন্তু আমি কিছুমান এনেকুৱা কামেৰে কৰিব লাগিব যে ইতিবাচক কিছুমান কথা আৰু কামৰ সহায় ল'ব লাগিব সেই ইতিবাচক কথা আৰু কামৰ জৰিয়তেহে আমি মানসিকভাৱে নিজক সুস্থ কৰি ৰাখিব পাৰিম আৰু মানসিক সুস্থতাটো ৰক্ষা কৰিবৰ কাৰণে মানসিকভাৱে সুস্থ হৈ থাকিবৰ কাৰণে আমি কিতাপ পত্ৰ পঢ়িব লাগিব আমি হাঁহিব জানিব লাগিব আজিকালি মানুহে হাঁহিবৰ কাৰণেই আমি ইণ্টাৰনেটৰ পৃথিৱীত এনেকৈ আমি সোমাই গৈছোঁ যে আমি এতিয়া হাঁহিবৰ কাৰণেও আমাক সময়ৰ প্ৰয়োজন হোৱাৰ নিচিনা হৈছে গতিকে আমি হাঁহিব লাগিব আমি নিজক ধুনীয়াকৈ সজাই পৰাই ৰাখিবৰ কাৰণে আমাৰ মনটো আনিব লাগিব আমি এনেকুৱা নহয় যে কোনোবাই কয় যে মোৰ সময় নাই মানে সেই সময়টো উলিয়াবৰ কাৰণে তেওঁৰ মনটোও থাকিব লাগিব সেই মনটো আনিব লাগিব আৰু সৰু সুৰা ভ্ৰমণ কৰিব লাগিব বিভিন্ন ঠাইত গৈ প্ৰকৃতিৰ সৈতে একাত্ম হ'ব পাৰি এদিন বা দুদিন আমি প্ৰকৃতিৰ সৈতে যদি কটাব পাৰোঁ সেইটোৱে আমাক মানে বেটাৰী ৰিচাৰ্জ কৰাৰ নিচিনা কৰিব যে এটা যন্ত্ৰ যেনেকৈ বেটাৰীটো চাৰ্জ কৰিলে আকৌ সি কৰ্মক্ষম হৈ পৰে ঠিক সেইদৰে আমি আমাৰ জীৱনটোত আমি যদি আমাৰ জীৱনটোক এটা বেটাৰী বুলি লওঁ তেতিয়াহ'লে আমি সেইটো চাৰ্জ কৰিবৰ কাৰণে এইটো প্ৰকৃতিৰ লগত আমাৰ এটা সহ অৱস্থান হ'ব লাগিব প্ৰকৃতিৰ সৈতে আমি বিভিন্ন কাম কৰিব লাগিব তেতিয়া আমি আমাক জীৱনটো উদযাপন কৰাৰ কাৰণে আমি এটা মানসিক শান্তি আনিব পাৰিম বা আমি যে জীৱনটো মধুৰ সেই কথাটো আমাৰ মনলৈ আহিব যেতিয়া আমি বিভিন্ন কথা আৰু বিভিন্ন কামৰ মাজেৰে আমি জীৱনটো অতিবাহিত কৰিম হয় আৰু এই ক্ষেত্ৰত যেনেকৈ আপুনি এইমাত্ৰ কৈছে যে আমি ইণ্টাৰনেটৰ মাধ্যমেৰে আমি হাঁহিবলগীয়া হৈছে এতিয়া নৱপ্ৰজন্মক দেখিবলৈ পোৱা যায় বেছিভাগ সময় মোবাইল টিভি আৰু কম্পিউটাৰত ব্যস্ত
বা মাক দেউতাকো তেনেকৈ দিছে এই ক্ষেত্ৰত তেওঁলোক কেনেকৈ হ'ব প্ৰকৃতিৰ যিটো সৌন্দৰ্যতা তেওঁলোকে চাগে উপভোগ কৰিব পোৱা নাই তো এই ক্ষেত্ৰত আপুনি কি ক'ব এই ক্ষেত্ৰত এনেকুৱা যে বিদ্যালয় কিছুমানত তেনেকুৱা ভ্ৰমণৰ ব্যৱস্থা আছে সৰু সুৰা ভ্ৰমণৰ ব্যৱস্থা বিদ্যালয়বিলাকত যদি সেই ভ্ৰমণবিলাকত লৈ যোৱা হয় তেওঁলোকক প্ৰকৃতিৰ সৈতে চিনাকি কৰাই দিয়াৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ধৰণৰ ব্যৱস্থা কৰিব লাগিব ঠিক সেইদৰে অভিভাৱকসকলেও আমি যদি তেওঁলোকক সপ্তাহত নহ'লেও মাহত এবাৰো যদি আমি অলপ এটা ভ্ৰমণ ছুটি ভ্ৰমণৰ কাৰণে লৈ যাব পাৰোঁ তেওঁলোকক আমি ঘৰতে ভ্ৰমণত লৈ যোৱাটো সকলোৰে কাৰণে হয়তো সম্ভৱ হৈ নুঠিব পাৰে আমি ঘৰতে এটা গছ পুলি ৰুলোঁ আৰু সেই গছ পুলিটোৰ বাহৰণটো আমি যদি তেওঁলোকক চাবলৈ দিওঁ কেনেকৈ গছ পুলিটো প্ৰথমে আমি ৰোপণ কৰিলোঁ তাৰপিছত সেই আকৌ সেই গছ পুলিটো লাহে লাহে ডাঙৰ হ'ল তাত ফুল ধৰিলে ফল ধৰিলে এইবিলাক যদি তেওঁলোকে দেখা পায় তাৰ লগতে তেওঁলোকে যদি নিজৰ এখন সৰুকৈ আজিকালি ঠাইৰে অভাৱ তথাপি য'ত ঠাই থাকে তাত এখন যদি সৰুকৈ ফুলনি বাগান কৰিব পাৰে ফুলনি এখন কৰিব পাৰে তাত তেওঁলোকে যদি পানী দিয়াব পাৰোঁ তেওঁলোকৰ জৰিয়তে তেতিয়া সেইবিলাকেও নিশ্চয় তেওঁলোকক প্ৰকৃতিক ভাল পাবৰ এটা শিক্ষা দিব পাৰোঁ ঠিক সেইদৰে চৰাই চিৰিকটি আজিকালি চৰাই চিৰিকটি কমকৈ দেখিবলৈ পোৱা যায় কিন্তু মহানগৰী জীৱনত কিন্তু বিভিন্ন ঠাইত আকৌ চৰাই চিৰিকটিবোৰ ইমান সুন্দৰকৈ দেখা পোৱা যায় সেই ঠাইবোৰলৈ আমি তেওঁলোকক লৈ যাব পাৰোঁ তাত তেওঁলোকে চৰাই চিৰিকটিবোৰ জীৱ জন্তুবোৰক দেখিও তেওঁলোকে এক ধৰণৰ মানে প্ৰকৃতিৰ যিটো সৌন্দৰ্য সেইটো উপভোগ কৰিব পাৰিব হয় আৰু এইখিনিতে আপোনাক ক'ব বিচাৰিছোঁ যিহেতু আজিৰ মানুহে আমি সকলোৱে আমাৰ বিশেষকৈ অতীত আৰু ভৱিষ্যতৰ চিন্তাত চব মগ্ন বৰ্তমান সময়খিনি যেন ভালদৰে উপভোগ কৰিব পৰা নাই তাৰ কাৰণে তাৰ ক্ষেত্ৰত কি বুলি ক'ব তেতিয়া মই এনেকৈ ভাবোঁ যে হয় এই মুহূৰ্তত ময়ো হয়তো ভাবি আছোঁ ভৱিষ্যতে কি হ'ব আমি বৰ্তমান সময়খিনি আচলতে উপভোগ কৰিব নাজানো কি কাৰণে এইটো হৈছে নাজানো আমি অতীতত কি হ'ল এইটো আমি কৰিব নালাগিছিলে এইটো কৰাৰ কাৰণে আমাৰ এনেকুৱা হ'ল সেই কথাবোৰলৈ আমি ব্যস্ত হৈ থাকোঁ আৰু সেইবোৰ কৰি থাকোঁতে অতীত আৰু ভৱিষ্যতৰ কথাত ব্যস্ত হৈ থাকোঁতে আমি বৰ্তমানৰ জীৱনটোত যিখিনি উপভোগ কৰা আমাৰ যিখিনি সময় সেই সময়খিনি আমি ক'ব নোৱাৰাকৈ আমি হেৰুৱাই পেলাইছোঁ আৰু সেইকাৰণে আপুনি মোক সুধিছে কি কৰিব পাৰোঁ সেই কথাটো ময়ো ভাবি আছোঁ কিনো কৰিব পাৰোঁ কিন্তু এনেকুৱা ধৰণৰ অনুষ্ঠান এই যে আজি আপোনাৰ জৰিয়তে এই অনুষ্ঠান জীৱন মধুৰ অনুষ্ঠান এই ধৰণৰ অনুষ্ঠানবোৰো যদি আমি উপভোগ কৰোঁ তেতিয়া নিশ্চয় আমি আৰু কিছু কথা আমাৰ মনলৈ আহিব আমি ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ আজি এতিয়া মই ভাৱৰ সেই আদান প্ৰদান কৰি কিছু কথা মোৰ আৰু স্পষ্ট হৈছে বা জীৱনটোৰ কিছু গূঢ়াৰ্থ অনুভৱ কৰিবৰ কাৰণে যেন মোৰ মনটো গৈছে এইখিনিতে বাইদেউক আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটোৰ আপুনি আহিছে আপোনাৰ বহুমূলীয়া সময়খিনি দিছে আৰু নিশ্চয়কৈ দৰ্শকসকলেও আমাৰ এই জীৱন মধুৰ অনুষ্ঠানটিৰ পৰা ভালেখিনি জ্ঞান অৰ্জন কৰিব বুলি আশা কৰিছোঁ আৰু আজি জীৱন মধুৰ অনুষ্ঠানটিৰ পৰা মই গৰিমাই বিদায় মাগিব বিচাৰিছোঁ ধন্যবাদ